হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। চ' বন্ধু বান্ধৱীসকল, পুনৰ আহিছোঁ আপোনালোকৰ সন্মুখত নতুন এটা ভিডিঅ' লৈ। চ' আজিৰ এই ভিডিঅ'টো হ'ব আগতীয়াকৈ মূলা খেতি কৰিবলৈ হ'লে আমি কি কৰিব লাগে, কি পৰিচৰ্যা আছে ইয়াত। ত' এই সম্পৰ্কে সম্পূৰ্ণ টিপছ দিয়া হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকক যিহেতু মই ছাগলী ফাৰ্মিং ৰিলেটেড ভিডিঅ' দিওঁ আৰু অল্টাৰনেটিভ কিবা কৰিবলৈ আপোনালোকক টিপছ দিওঁ। চ' আজি অল্টাৰনেটিভ লৈ আহিছোঁ এটা আগতীয়াকৈ মূলা খেতি আমি কেনেকৈ কৰিব লাগে। চ' এই সম্পৰ্কে আপোনালোকক জনাম। চ' আগতীয়াকৈ মূলা খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰতি এবিঘা মাটিত আপোনালোকে ফাৰ্ষ্ট অফ অল আপোনালোকৰ মাটিটো চিলেক্ট কৰিব লাগিব। মাটিটো ওখ মাটি হ'ব লাগিব আৰু মাটিটো যাতে কোনো ধৰণৰ পানী জমা হৈ নাথাকে, তেনেকুৱা মাটি আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু মাটিটোত প্ৰতি এবিঘা মাটিত আপোনালোকে এক ট্ৰেক্টৰ গোবৰ সাৰ আৰু 20-25 কেজিমান মাটি সাৰ, 10 কেজিমান পটাছ আৰু 10 কেজিমান DP সাৰ দি আপোনালোকে আৰু 1 কেজিমান ফৰাডন দি আপোনালোকে 4-5টামান হাল মাৰিব এবিঘা মাটিত। তাৰপিছত আপোনালোকে বীজ কিমানখিনি লাগিব? বীজ লাগিব আপোনালোকৰ এবিঘা মাটিত 1 কেজিৰ পৰা 1.5 কেজিমান বীজ হ'লে হৈ যাব। আৰু বীজটো শোধন কৰিব লাগিব। আপোনালোকৰ বীজটো সিঁচাৰ আগতে আপোনালোকৰ বীজটো শোধন কৰিব লাগিব। বীজটো শোধন কৰিবলৈ হ'লে আপোনালোকে ট্ৰাইকোডাৰ্মা অথবা চাপ পাউডাৰ দি আপোনালোকে বীজটো শোধন কৰিব লাগিব। ঠিক আছে, আধা ঘণ্টামান আপোনালোকে ৰ'দৰ পোহৰ নপৰা ঠাইত আপোনালোকে অলপ পোহৰ থকা ঠাইত আপোনালোকে বীজটো কি কৰিব, অলপ থৈ দিব, আধা ঘণ্টামান থৈ দি আপোনালোকে তাৰপিছত বীজটো সিঁচি দিব। ঠিক আছে, বীজটো সিঁচি যাব 2-3 দিনৰ মাজত আপোনালোকৰ এই মূলা খেতিৰ বীজটো 2-3 দিনৰ ভিতৰতে মূলাৰ বীজটো গজালি মেলিব। ঠিক আছে, বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিছে আপোনালোকৰ এই ভিডিঅ'টো? আশা কৰোঁ ভালে লাগিছে। যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিব। তেনেহ'লে আপোনালোকে নতুন ভিডিঅ'বিলাক পাই থাকিব। বন্ধু বান্ধৱীসকল আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই।